এই মুহূর্তে দিব ওলাইছে এটা ব্ৰেকিং নিউজ অনিৰ্দিষ্ট কাললৈ পিছুৱালে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষা কোভিড পৰিস্থিতিৰ বাবে স্থগিত মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষা আৰু 11 মেৰ পৰা অনুষ্ঠিত নহয় মেট্ৰিক পৰীক্ষা স্বাস্থ্য বিভাগৰ সৈতে আলোচনা কৰি পৰীক্ষাৰ পৰৱৰ্তী দিন ঘোষণা কৰিব সেৱাই এই কথা জনালে সেৱাৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈনে দৰ্শকক দিব ওলাইছে ব্ৰেকিং নিউজ অনিৰ্দিষ্ট কাললৈ পিছুৱালে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক কোভিড পৰিস্থিতিৰ বাবে স্থগিত মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষা মেট্ৰিকৰ লগতে উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা স্থগিত কৰা হ'ল কোভিড পৰিস্থিতিৰ বাবে স্থগিত মেট্ৰিক পৰীক্ষাৰ দিন 11 মেৰ পৰা অনুষ্ঠিত নহয় মেট্ৰিক পৰীক্ষা স্বাস্থ্য বিভাগৰ সৈতে আলোচনা কৰি পৰীক্ষাৰ পৰৱৰ্তী দিন ঘোষণা কৰিব সেৱাই এই কথা জনালে সেৱাৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈনে কোভিডৰ লগতে উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা স্থগিত কৰা হ'ল কোভিড পৰিস্থিতিৰ বাবে স্থগিত মেট্ৰিক পৰীক্ষাৰ দিন 11 মেৰ পৰা অনুষ্ঠিত নহয় মেট্ৰিক পৰীক্ষা স্বাস্থ্য বিভাগৰ সৈতে আলোচনা কৰি পৰীক্ষাৰ পৰৱৰ্তী দিন ঘোষণা কৰিব সেৱা এই কথা জনালে সেৱাৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈনে আৰু অনিৰ্দিষ্ট কাললৈ পিছুৱালে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষা